कहीं तेरे जैसा कोई नहीं मैं गाया जहां भी बस तेरी याद थी जो मेरे साथ मुझको Welcome to my YouTube channel, Special Collection. Happy Independence Day. Independent Day এই শুভ সময়ত মই কেইটামান ইণ্ডিপেণ্ডেণ্ট ডেৰ বিষয়ে আপুনি নজনা কিছুমান কথা লৈ আহিছোঁ। সম্ভৱ আপুনি জানিব পাৰে, কিন্তু বেছিভাগেই এই কথাটো নাজানে। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত কি? জনগণ মন। তাৰ বিষয়ে আজি অলপ কথা পাতিম। জনগণ মন আমি সকলোৱে গাওঁ, ৰাষ্ট্ৰীয় সংগীত হিচাপে গাওঁ, জাতীয় পতাকা উত্তোলন কৰিব সময়ত গাওঁ। তাৰ বিষয়ে সেই গীতটোৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা ভক্তি আছে। কিন্তু আপুনি জানেনে সেই গীতটোৰ সম্পূৰ্ণ অৰ্থ? আজি মই তাৰ বিষয়ে কথা পাতিম। যদি নাজানে ভিডিঅ'টো চাওক শেষলৈ। তেতিয়াহ'লে আৰম্ভ কৰোঁ আহক। জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। ইয়াৰ অৰ্থ হৈছে জনগণৰ মনৰ হিত বা হৃদয়ত, জনগণৰ হৃদয়ত বাস কৰা অধিনায়ক গৰাকীৰ জয় হওক। জনগণৰ মনত বা হৃদয়ত বাস কৰা অধিনায়কগৰাকীৰ জয় হওক, যিগৰাকী ভাৰতৰ ভাগ্যৰ কি হয়? বিধাতা হয়। তাৰ পিছৰ শাৰী আহি যায় পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল। তাৰ অৰ্থ হৈছে তেওঁৰ নাম শুনাৰ লগে লগে পঞ্জাৱ, হিন্দু, গুজৰাট আৰু মাৰাঠা, দ্ৰাবিড়, উৎকল, বাংগাল। ইয়াত দ্ৰাবিড় হৈছে চাউথ ইণ্ডিয়া অৰ্থাৎ দক্ষিণ ভাৰতৰ অংশ। তাৰ পাছতে আৰু এটা শব্দ চাগে আপোনালোকে বুজি পোৱা নাই, উৎকল। উৎকল অৰ্থ হৈছে উৰিষ্যা, যাৰ নাম শুনাৰ লগে লগে কৰোঁ জয় আমাৰ হৃদয়ত। তাৰপাছত তাৰ পাছৰ শাৰী হৈছে বিন্দ হিমাচল যমুনা গংগা উজ্জ্বল জলধি তৰঙ্গ। ইয়াৰ অৰ্থ হৈছে বিন্দ হিমালয়, যমুনা আৰু গংগাৰ পৰা সিন্ধু মহাসাগৰলৈ অৰ্থাৎ ভাৰত মহাসাগৰলৈ উৎসাহৰ ঢৌ উঠে। বুজি পাইছে নিশ্চয়। তাৰ মাজতে এবাৰ লাইকৰ বটনটো ক্লিক কৰি দিব আৰু হেপী ইণ্ডিপেণ্ডেণ্ট ডে বুলি পেলাই ভাৰত মাতা কি যায়। তাৰপিছত তপস্ব নামে জাগে তপস্ব আশিষ মাগে। সকলোৱে তোমাৰ পবিত্ৰ নামেৰে সাৰ পাই উঠে। সকলোৰে মনত তোমাৰ পৰা আশীৰ্বাদ পোৱাৰ আশা আছে। গা হি তব জয় গাথা। সকলোৱে কেৱল কাৰ নাম লয়? সকলোৱে কেৱল তোমাৰেই নাম লয়, তোমাৰেই জয় গান গায়। নেক্সট আহিব কি আছে? জনগণ মংগলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা। জনগণ মানে কোন? জনসাধাৰণ। জনসাধাৰণৰ যিজন মংগল কামনা কৰে তেওঁৰ জয় হওক। সেই ভাৰতৰ ভাগ্য বিধাতা, ভাগ্যৰ বিধাতা। জয় হে জয় হে জয় হে জয় 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 হে। ইয়াৰ অৰ্থ হৈছে বিজয় হওক, বিজয় হওক, বিজয় হওক, প্ৰতিটো ক্ষণতেই তোমাৰ বিজয় হওক। ইমানে আছিল জনগণ মনৰ সম্পূৰ্ণ অৰ্থ। আশা কৰোঁ বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কি কৰক আৰু কমেণ্ট কৰি দিয়ক। এইখন থকা গুড বুটানটো ক্লিক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহি থকা নতুন নতুন ভিডিঅ' পাই থাকিব।